হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে দাদাই ভাত কাটি দিছে আৰু আনফালে আমি নবৌ আৰু মই যাবলৈ লৈছোঁ দোকানলৈ বুলি। দোকানৰ পৰা আনিবলৈ গৈছোঁ চাকি, তেল, ধূপ আৰু আনফালে নবৌহঁতৰ লগত ময়ো যাবলৈ ওলাইছোঁ পূজা ভাগলৈ। আৰু আহি পূজাত পায়েই গ'লোহি আৰু এইফালে ভিতৰলৈ গৈ দেখোঁ যে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। ৰুটি বেলাই আছে। পূজা আৰম্ভ হৈয়ে আছে, সেইবাবে মই ভাবিলোঁ চাকি গছ প্ৰথমে জ্বলাই লওঁ আৰু ভগৱানৰ ওচৰত মূৰ দুৱাই লওঁ। এই পূজা ভাগৰ আপোনালোকৰ প্ৰিয় বস্তুবিধ কি বাৰু জনাবচোন। আৰু আনফালে আমাৰ মায়েও লাগি আছে, আমাৰ ওচৰৰে মৰম লগা নবজানো। আৰু এইফালে আমাৰ বৰমায়েও ৰুকি আছে নাৰিকল, আৰু এইফালে অকণমানি আৰু মই দুয়োজনীয়ে বনাবলৈ লৈছোঁ চাহ, কাৰণ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, সেইবাবে আমাৰ ভাগত এইটোৱে দায়িত্ব পৰিছে চাহ। আৰু গৃহস্থও চাহ খোৱাত ব্যস্ত হৈ আছে। আৰু আনফালে আহি দেখোঁ যে পূজাৰ শেষত খাবৰ বাবে আয়োজন কৰা হৈছে পুৰি ভাজি। আপোনালোকেও জনাবচোন পুৰি ভাজি কোনে কোনে খাই ভাল পায়। এতিয়া খাব হৈ গ'ল প্ৰসাদ আৰু লগত আছিল মোৰ প্ৰিয় ঘোলবিধ, তাৰ পাছতে আছিল পুৰি ভাজি। আজিলৈ ইমানেই, আকৌ লগ পাম, বাই।